খুব এটা ভাল পালোঁ যে অন্তত আমাৰ যিসকল মানে ল'ৰা ছোৱালী মেট্ৰিক পাছ হৈ এনেই আছে বা হায়াৰ ছেকেণ্ডাৰী পাছ হৈ আছে বা কিছুমানে মানে গ্ৰেজুৱেশ্যন কৰিলে আমাৰ সমষ্টিৰ যে তেওঁলোকক এডিআৰই এক্সামৰ কাৰণে আমি কোচিং দিছিলোঁ ফ্ৰী কোচিং আৰু হিচাপে ছাত্ৰ ছাত্ৰী ইয়াত ল'লে বহুতে আজি এইটো কমপ্লিট হৈ গ'ল গতিকে 1 মাহৰ কাৰণে বাকীটো নিজে নিজে অধ্যয়ন কৰিব লাগিব চ' ছাত্ৰ ছাত্ৰীৰ ফিডবেকটো ভাল তেওঁলোকে বহুতখিনি আইডিয়া পাইছে বুলি কৈছে গতিকে যদি সেইটোৰ দ্বাৰা তেওঁলোকৰ জীৱনটোত চাকৰি ইণ্টাৰভিউ দি চাকৰি পোৱাৰ যদি সহায় হয় এইটোৱে আমাৰ কাৰণে বহুত ভাল পৰৱৰ্তী বহুত পদক্ষেপ ল'ব লগা আছে কিন্তু আমাৰ পৰৱৰ্তী পদক্ষেপবিলাক চাওঁ মাজে সময় তেনেকুৱা ধৰণৰ যদি দৰকাৰ হয় বাকী আমি মানে কম দিনীয়া জাষ্ট মটিভেশ্যনেল প্ৰগ্ৰামবিলাক আমি লৈ থাকিম যে যেনেকৈ APSC যদি পৰীক্ষা দিব লাগে প্ৰিপাৰেশ্যন আমি কেনেকৈ কৰিব লাগে আৰু ক'ত ক'ত স্ক'প আছে কোচিং যদি কোনোবা ল'ব খোজে টকা পইচা যাৰ নাই তেওঁলোকে কেনেকুৱা ধৰণৰ অনলাইনেদিও মানে ষ্টাডি কৰিব পাৰে এনেকুৱা ধৰণৰ কিছুমান মানে প্ৰগ্ৰেম আমি 2 দিনৰ 3 দিনৰ তেনেকুৱা ধৰণৰ কৰিম প্ৰত্যেকটা কলেজবিলাকত আমি সেইটো কৰাৰ কাৰণে ব্যৱস্থা কৰিম যাতে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে কলেজ পঢ়ি থকাৰ সময়তে তেওঁলোকৰ আহি থকা চাকৰি বাকৰিৰ কাৰণে যিবোৰ এক্সাম মানে UPSC APSC বা এডিআৰই সেইটোৰ বিষয়ে জানে আৰু তেওঁলোকে সেইটো ওপৰত অধ্যয়নটো কৰিব পাৰে